মৃগী ৰোগৰ চিকিৎসা আছে। সমাজৰ হীনতাৰ কথা নাভাবি চিকিৎসকৰ কাষ চাপক ৰোগী কিংবা পৰিয়ালৰ লোক। মৃগী ৰোগৰ ৪০টাতকৈও অধিক লক্ষণ আছে। অসমত প্ৰায় ৩ লক্ষাধিক লোক মৃগী ৰোগত আক্ৰান্ত। মৃগী ৰোগৰ চিকিৎসা আৰু সাৱধানতা সম্পৰ্কত সজাগতা উদ্দেশ্যে নগাঁও gnrcৰ চিকিৎসকৰ দল। নগাঁও জিলাতে মৃগী ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় ২৪,০০০। প্ৰাপ্তবয়স্ক লোকৰ তুলনাত মৃগী ৰোগত আক্ৰান্ত শিশু ৰোগীৰ সংখ্যা বেছি। মৃগী ৰোগৰ চিকিৎসা কৰি ৭০% ৰোগীক সুস্থ কৰি তুলিব পাৰি। সমাজৰ হীনতাৰ কথা নাভাবি চিকিৎসকৰ পৰামৰ্শ লোৱা উদ্দেশ্যে তথা মৃগী ৰোগৰ সন্দৰ্ভত সজাগতাৰ উদ্দেশ্যে শনিবাৰে নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত উপস্থিত হয় গুৱাহাটীৰ আগশাৰীৰ gnrc চিকিৎসালয় এটা চিকিৎসকৰ বিশেষ দল। বিশিষ্ট চিকিৎসক ডাক্তৰ অমিত ৰঞ্জন বৰুৱা আৰু ডাক্তৰ বৰঠাকুৰে সংবাদমেলৰ যোগেদি মৃগী ৰোগৰ চিকিৎসা আৰু সাৱধানতা সম্পৰ্কত উল্লেখ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃগাংক শইকীয়াই ফ্লেগ অফ কৰে মৃগী ৰোগৰ লক্ষণ তথা সজাগতাৰ উদ্দেশ্যে আৰম্ভ হোৱা গাড়ীৰ ৰেলীৰ। নমস্কাৰ আপোনালোক সকলোলৈকে। যে আমি মৃগী ৰোগ বুলিনো কি বুজি পাওঁ? সহজ অৰ্থত ক'বলৈ হ'লে মৃগী ৰোগ হৈছে আমাৰ মগজুত উৎপত্তি হোৱা এবিধ ৰোগ, য'ত নেকি যদি এই কথাটো মই ক'বলৈ যাওঁ তেতিয়াহ'লে মই সহজভাৱে বুজাব বিচাৰিছোঁ। আমাৰ মগজুত অনবৰতে কিছুমান ৰাসায়নিক পদাৰ্থ বা ৰসায়ন নিঃসৰণ হৈ আছে আৰু সেই ৰসায়নবিলাক নিঃসৰণ হোৱাৰ বাবেই আমাৰ মগজুত কিছুমান বৈদ্যুতিক তৰংগ বা স্পাৰ্ক উৎপত্তি হয়। এই যেতিয়া কিবা কাৰণত নেকি যদি সেই ৰসায়নবিলাকৰ নিঃসৰণ যদি বেছি হয় বা অতিমাত্ৰাত হয় তেতিয়াহ'লে কি হ'ব? যিবিলাক বৈদ্যুতিক তৰংগ বা স্পাৰ্ক মগজুৰ ভিতৰত উৎপত্তি হয়, সেই স্পাৰ্কৰ পৰিমাণ বা তৰংগখিনিৰ পৰিমাণ বেছি হয় আৰু তাৰ ফলত মগজুৰ বিভিন্ন অঞ্চললৈ এই তৰংগবিলাক বিয়পি পৰে। তাৰ ফলতে মৃগী ৰোগৰ উৎপত্তি হয়। যদি এই পুৰুষানুক্ৰমে চলি আহে তেনেহ'লে হয়তো এটা পুৰুষত ই দেখা দিব পাৰে বা দ্বিতীয় পুৰুষত ই দেখা নিদিবও পাৰে বা তৃতীয় পুৰুষত ইয়াৰ লক্ষণ আমি দেখা পাব পাৰোঁ। গতিকে এই পুৰুষানুক্ৰমে চলি আহিব পাৰে। বা যদি কোনোজনে কেতিয়াবা মানুহজনে মূৰত আঘাত পায়, যিটো নেকি আমি হেড ইঞ্জুৰি বুলি কওঁ, তেতিয়া যদি সেই হেড ইঞ্জুৰিৰ ফলত যদি মানুহজনৰ মগজুৰ ভিতৰত যদি কিবা খুঁত থাকি যায় তেতিয়াহ'লেও এনে ৰোগৰ উৎপত্তিৰ কাৰণ হ'ব পাৰে। যদি মানুহজনৰ কিবা কাৰণত যদি মূৰত কিবা কাৰণে যদি বীজাণু বা জীৱাণুৰ আক্ৰমণ ঘটে, ধৰক আমি তেনেদৰে আমাৰ চিকিৎসা বিজ্ঞান ভাষাত কওঁ যে মেনিঞ্জাইটিছ বা এনকেফেলাইটিছ, তেতিয়াও এই ৰোগৰ উৎপত্তি হ'ব পাৰে। সচৰাচৰ আমি ইয়াতে দেখোঁ যে আমাৰ অসমত বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগ হয়। গতিকে এনে ৰোগ হ'লেও কেতিয়াবা এই মৃগী ৰোগৰ উৎপত্তি হ'ব পাৰে। তাৰোপৰি এই ক্ষেত্ৰত মই ক'ম যে এই ৰোগ যদি হয় কোনোবা এজন ব্যক্তিৰ ক্ষেত্ৰত, ইয়াৰ চিকিৎসানো কি? চিকিৎসাটো মূলতঃ আমি তিনি ভাগত ভগাব পাৰোঁ। প্ৰথমতে মই ক'ম যে এই চিকিৎসা ঔষধৰ প্ৰয়োগৰ দ্বাৰা আমি চিকিৎসা কৰিব পাৰোঁ। যদিহে কিবা কাৰণত সেই ঔষধ প্ৰয়োগ কৰাৰ ফলত মানুহজন আৰোগ্য নহয় বা দুটা তিনিটা ঔষধ প্ৰয়োগ কৰাৰ পিছতো মানুহজন আৰোগ্য নহয় বা মগজুত কিবা খুঁত থাকি যায়, খুঁত আগৰে পৰা আছে বা কিবা কাৰণ ঘটিছে, তেতিয়াহ'লে আমি শল্য চিকিৎসা কৰিব লাগিব। আৰু তৃতীয় ভাগটো হৈছে যে আজিকালি কিছুমান নতুন পদ্ধতি ওলাইছে যাক নেকি নিউৰ' মডুলেশ্যন বুলি কয়। এই ৰোগ এটা অতি পুৰণা ৰোগ, প্ৰায় ৫,০০০ বছৰ ধৰি চলি আহিছে। নেপোলিয়ন বনাপাৰ্ট, লিওনাৰ্ডো ভিঞ্চি, আলেকজেণ্ডাৰ দি গ্ৰেট, এনেকুৱা যিবিলাক ডাঙৰ মানুহৰ আমি কেলেণ্ডাৰত ফটো দেখোঁ, আমাৰ অতিকে মৰমৰ জুবিন গাৰ্গৰ কথা সকলোৱে জানে। গতিকে এই এপিলেপচিত যোৱা মৃগী ৰোগটো অতি পুৰণা ৰোগ আৰু তাত কিছুমান পদ্ধতি অলৰেডি চিকিৎসা পদ্ধতি আমাৰ মেডিকেল চিকিৎসাৰ আগতেই এইবিলাক পদ্ধতি চলি আহিছে। ধৰক কোনোবা এজনে জোতা শুঙাই দিয়া, পিঁয়াজ শুঙাই দিয়া, এইবোৰ চলি আহিছে। আৰু এটা কথা হৈছে কি ছ'চাইটিত এইটো তাৰমানে বহুত সময়ত ভূতে ধৰা বা ধৰক কিবা তেওঁলোকে কয় মানে কিছুমান বেলেগ ধৰণৰ
মানে চিকিৎসাও কৰে, যেনেকৈ ধৰক জৰা ফুকা তাবিজ এইবিলাক বহুত দিনৰ পৰা চলি আছে। তাৰ মাজত কোনোৱে হয়তো নিজে নিজেই আৰাম পাইছে, কোনোৱে আৰাম পোৱা নাই। বহুত সময়ত দেখা যায় যেতিয়া মিৰ্গি ৰোগ হয়, প্ৰথমতে বস্তুটো পৰিয়ালৰ মানুহে লুকুৱায় যে এইটো বস্তু লুকুৱাব লাগে, কাৰণ বংশানুক্ৰমে হয় এনেকুৱা এটা কথাও তেওঁলোকে ভাবে। কিন্তু কাৰণটো অকল সেইটোৱে নহয়, অনলি 100ত 1% কেছতহে তেনেকুৱা হয়। মিৰ্গি ৰোগৰ বাকী ৰোগৰ কথাখিনি তেখেতে ক'লেই। এতিয়া কেনেধৰণে মিৰ্গি ৰোগটো প্ৰকাশ পাব পাৰে, আমি যিটো সচৰাচৰ দেখা পাওঁ যে চিনেমাটো দেখা যোৱা যায় বা নিজৰ জীৱনতো দেখা পোৱা যায়, ভৰি হাত মাৰিলে, মুখৰ পৰা ফেন ওলালে, কিন্তু অকল সেইটোৱেই নহয়, সেইটো আমি জেনেৰেলাইজ চিজাৰ বা জেনেৰেলাইজ এপিলেপচিৰ ক্ষেত্ৰতহে তেনেকৈ দেখা যায়। কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে মিৰ্গি ৰোগটো কেতিয়াবা সৰু ল'ৰা এটা ধৰক বিভিন্ন তাৰ প্ৰায় 40টামান চিমটম আছে, আৰু এই চিমটমবোৰ বয়স অনুযায়ী হয়। হয়, পাৰে। খাদ্যৰ কথা কিছুমান আছে। এনে ৰোগীৰ ক্ষেত্ৰত কিছুমান স্পেচিয়েল ডায়েট বুলি কোৱা যায়, কিছুমান বিশেষ খাদ্যৰ কিছুমান বিধি আছে, যাক নেকি আমাৰ চিকিৎসা বিজ্ঞান ভাষাত কিটোজেনিক ডায়েট বা এটকিন্স ডায়েট বুলি কয়, য'ত নেকি চৰ্বিৰ পৰিমাণটো অলপ বেছিকৈ দিয়া হয়, তাত য'ত আৰু শৰ্কৰাৰ পৰিমাণ অকণ কমাই দিয়া হয়। তেনেকুৱা কথা কিছুমান আছে, কাৰণ উৰহি যদি আপুনি বেছিকৈ খায় তেতিয়াহ'লে কোনো ব্যক্তিৰ ক্ষেত্ৰত মূৰ ঘূৰাই বুলি কয়, তেনেকুৱা এটা প্ৰচলিত ধাৰা এটা আছে, জ্ঞান এটা আছে। গতিকে যিবিলাক খাদ্য আপুনি ধৰক খালে আপোনাৰ কিবা অলপমান মূৰ ঘূৰাই, গাটো বেয়া লাগে, তেনেকুৱা ধৰণৰ খাদ্যৰ পৰা অকণমান আঁতৰি থকাটো বাঞ্ছনীয় আচলতে। মৃগী ৰোগ সজাগতা মাহ হিচাপে ধৰি লোৱা হৈছে, আৰু সেই বিষয়ে আমাৰ হস্পিটেলৰ তৰফৰ পৰা যথেষ্টখিনি পদক্ষেপ লোৱা হৈছে। যেনে ধৰক আমি আজি ইয়ালৈ আহিলোঁ, আহি পেলাই আপোনালোকৰ ওচৰত আমাৰ যিখিনি ক'বলগীয়া আছিলে বা সমাজত বা জনসাধাৰণৰ মাজত যিখিনি কথা আমি বিলাব লাগিছিলে, কিমানখিনি পৰা যায় আমি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰোপৰি আমি কিছুমান সজাগতা সভা আমি পাতোঁ, তাৰোপৰি আমি সজাগতা কিছুমান ধৰক আপোনাৰ কাৰ ৰেলী নিচিনা আমি তেনেকৈ আমি কৰি আহিছোঁ। আৰু তাৰোপৰি আমি এই ক্ষেত্ৰত কিছুমান আমাৰ বিশেষ ব্যৱস্থা থাকে, যেনে ধৰক আমাৰ যিবিলাক এৱেৰনেছ কেম্প থাকে, সেই কেম্পত আমি কিছুমান ফলক বা আমি লিফলেট বা কিছুমান পুস্তিকা আমি বিতৰণ কৰোঁ। হয়, ঠিক তেনেদৰে আমি সমাজৰ মাজত আমাৰ যি এই ৰোগৰ বিৰুদ্ধে যিটো সংগ্ৰাম বা যি সজাগতা জনসাধাৰণৰ মাজত বিলাই দিয়া, সেইখিনি কৰিবলৈ যথেষ্টখিনি আমি চেষ্টা কৰি আছোঁ।